Hello everyone, welcome back to my YouTube channel Bonasri Vlog. আজি মই গধূলি সময়ত চাহৰ লগত জুতি ল'ব পৰাকৈ আলু চপৰ ৰেচিপি এটা আপোনালোকৰ লগত আগবঢ়াইছো। ইয়াত মই সিজাই লোৱা 3টা আলু ভালদৰে বাকলি গুচাই লৈছো। এতিয়া আলুখিনি ভালদৰে পিটিকি ল'ব লাগিব। আলুখিনি পিটিকা হৈ গ'ল। এতিয়া গেছ অন কৰি কেৰাহীখন বহাই দিছো। 2 চামুচ মিঠাতেল দিছো। তেলখিনি ভালদৰে গৰম হ'ব দিছো। এতিয়া ইয়াতে ডাঙৰকৈ কাটি লোৱা পিয়াজ, কেঁচা জলকীয়া মিহি মিহিকৈ কাটি দিছো। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। জলকীয়াটো আপোনালোকে পৰিমাণ অনুসৰি দিব, আপোনালোকে যিমানখিনি জ্বলা খায়। এতিয়া মই ইয়াত নহৰু আৰু আদা বটা দিছো। এতিয়া মই ইয়াতে অলপমান জিৰা গুৰি, ধনিয়া গুৰি, গৰম মছলা আৰু ৰঙা জলকীয়া গুৰি দিছো। মছলাখিনি আপোনালোকে আপোনালোকৰ হিচাপত লৈ ল'ব। যিমানখিনি আলু থাকে সেইখিনি হিচাপত মছলা লৈ ল'ব। এতিয়া পিটিকি ৰখা আলুখিনি ইয়াত দি দিছো আৰু হেতাখনেৰে ভালদৰে এইখিনি হেঁচি দিব। গোটা অংশ থাকিলেও সেইখিনি মিহি হৈ যাব। এইখিনি কম জুইত 3 মিনিটমান ভাজি লৈছো। অলপমান নিমখ দি দিছো। আলুখিনি ভজা হৈ গ'ল। এতিয়া বাটি এটাত উলাই এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিম। ইয়াতে মই বিস্কুট 4খন লৈ লৈছো। গুড়ি কৰি লৈছো। বিস্কুটৰ সলনি আপোনালোকে কৰ্ণফ্লেক্সো ল'ব পাৰে। ইয়াত মই ডাঙৰ চামুচেৰে 4 চামুচ বেচন লৈ লৈছো। ইয়াতে অলপ নিমখ দিছো। নিমখ দিওঁতে সাৱধান হ'ব, আগতেও দিয়া গৈছে। অলপ হালধি গুড়ি দিছো আৰু দিছো চাট মছলা। চাট মছলাৰ সলনি আপোনালোকে আমচুৰ পাউডাৰ নহ'লে নেমু ৰসো দিব পাৰে। এতিয়া অলপকৈ পানী দি আমি বেটাৰটো বনাই ল'ম। বহুত বেছি ডাঠো কৰিব নালাগে আৰু বহুত বেছি পাতলো হ'ব নালাগে। এতিয়া নিজৰ ইচ্ছা অনুসৰি শ্বেপ দি ল'ব। মই অলপ দীঘলীয়াকৈ ৰাখি থৈছো, আপোনালোকে গোলকৈও ৰাখিব পাৰে। আলু চপকেইটা ৰেডি হৈছে। এতিয়া এইখিনি ভালদৰে বেচনত দিব আৰু সাৱধানে উঠাই বিস্কুটৰ গুড়িখিনিত দিব। বিস্কুটৰ গুড়িখিনি ভালদৰে লগাই দিব। কেৰাহীখন বহাই দিছো। এতিয়া ইয়াতে ৰিফাইন তেল অলপ দিছো আৰু চপকেইটা ভালদৰে ভাজি ল'ব। চপকেইটা লৰাই থাকিব, নহ'লে এটা চাইডে ৰঙা হৈ যাব। আলু চপ ৰেডি হৈ গৈছে। এতিয়া আপোনালোকে গৰম চাহৰ লগত নাইবা চচ চাটনিৰ লগতো খাব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।